हे गाइज अस्सलाम वालेकुम नासिस ब्लग्स अनिति ब्लगলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমাৰ পিছে ভালে আলহীপত আপোনালোকৰ দুৱাত এই দুদিন ব্লগিং কৰা নাছিলোঁ মই, কিয়নো মনটো খুবেই বেয়া। আমাৰ গাঁৱৰে এটা ল'ৰা ইণ্টেকাল হৈছে, কাম কৰিবলৈ গৈছিলে এজেগাত ৰঙৰ কাম। তো তাৰপৰা আহি মানে ছেকেণ্ড ফ্ল'ৰৰ পৰা নেকি পৰি গ'ল, পৰি বহুত ইণ্টাৰনেল দুখ পালে। সি দুখ পাই মানে ঢুকাই থাকিলে। তো সেইটো কাৰণে আমি মানে বেয়া লাগি আছে ন, সৰুৰ পৰা দেখি মেলি থকা। সেইটো কাৰণে হাজবেণ্ডৰ লগতো খুবেই ভাল আছিলে তাৰ, সেইটো কাৰণে ভিডিঅ' কৰিবলৈ মন নগ'লে আৰু মিনি ভ্লগো একোৱেই নাই কৰা, মানে খালি ৰিলছত কথাটো জনাইছিলোঁহে আমি। তাৰপৰা আজি ভাবিছোঁ নাই ভ্লগিং কৰোঁ, কাৰণ মানুহখিনিতো মিছ কৰি থাকে ন। আৰু যোনে যোনে মোৰ ভ্লগ চাইছে সকলোৱে ল'ৰাজনৰ কাৰণে দোৱা কৰিব, লগতে ঘৰৰ যিসকল মানুহ আছে তেওঁলোকক যাতে আল্লাপাকে চবুৰ দিয়ক, ধৈৰ্য দিয়ক, সেইকাৰণে দোৱা কৰিব। আমিও সেয়াই দোৱা কৰি আছোঁ বাৰু। বাকী আজি হৈ গ'ল 20 নম্বৰটো ৰোজা, 20 নম্বৰটো দিন ৰমজানৰ। মোৰ অৱশ্যে ৰোজা নাই আজি, মোৰ ৰোজা ভাং খালে, এইকেইদিন ৰেষ্টত আছোঁ মই। তো সেইটো কাৰণে হাজবেণ্ডৰ পৰা ৰোজা আছে। আৰু ৰোজা যদিও নাই, আমি ৰোজা নধৰিলেও মনৰ ভিতৰতে দোৱা দূৰত পঢ়ি থাকিব পাৰোঁ, তেনেকৈয়ে পঢ়ি মেলি আছোঁ আৰু আল্লাহে কৰাত। বাকী ব্লগটো চাই থাকিব, ষ্টাৰ্ট কৰি দিছোঁ। যি অকণমানকৈ পাৰোঁ, অকণমানকৈ হ'লেও মই দেখাবলৈ চেষ্টা কৰিম কি কৰোঁ দেই। আগৰটো ব্লগত দেখিলে যে আমি ৱালপেপাৰ লগাই আছিলোঁ, তো এইখিনি মই গোটেই লুকটো দেখাই দিছোঁ ভালকৈ, সেইদিনাখন দেখাবলৈ নহ'লে। আৰু এই আগৰ পেপাৰখিনি দেখিছেনে, এইখিনি একোৱেই হোৱা নাই, মানে পানী নপৰে যে, একোৱেই হোৱা নাই। অকল এই গেছৰ ওচৰৰখিনি আৰু বেচিঙৰ ওচৰৰখিনিহে অকণমান মানে লেতেৰা হৈ গ'ল। তো সেইটো কাৰণে এইখিনিকে চেঞ্জ কৰি দিলোঁ আমি। বৰষুণ দিছে গাইজ, খিৰিকি চিকি মাৰি দিবলগীয়া হ'ল, পূৰা বেছিকৈ বৰষুণ দি দিছে। আৰু মাথাটো ইমানেই বিষাইছে নহয়, মই শুই থাকিম এতিয়া। মোৰ যে ইফতাৰী বনাবলৈও মন যোৱা নাই, ইমানেই মাথা বিষাইছে, মানে গাটো বহুত বেছি বেয়া লাগিছে। মাহীকৰ পৰা ইফতাৰী দিব, সেইকাৰণে টেনশ্যন লোৱা নাই। আৰু হাজবেণ্ডৰ ৰোজা আছে, হাজবেণ্ডৰ কাৰণে হৈ গ'লে হ'ব, আমিতো বাৰু কিবা এটা কিবি খাম আৰু। বিজুলী মাৰিছে তেনেকৈ, বহুত বেছি বিজুলী মাৰিছে গাইজ। বিজুলী, ঢেৰেকনি, বৰষুণ, একদম পূৰা গেলা ডাৱৰীয়া চলি আছে এতিয়া। আৰু মই এতিয়া চেনি বনাই আছোঁ। আজি ইফতাৰী নবনালেও মাহীকৰ পৰাও দিছিলে ইফতাৰী ভাত, দাদাহঁতৰ পৰাও দিছিলে ইফতাৰী ভাত। তো সেয়াই হৈ গ'ল। অকল হাজবেণ্ডৰ ৰোজা আছিলে, মোৰ যিটো ৰোজা নাই, মই কৰিছোঁ আগতে। এতিয়া মই চেনি বনাবলৈ আহিছোঁ। এইফালে মাংস তৰকাৰী বনাই দিছোঁ। আমাৰ চেনেৰী বুলি ক'লে মাংসই চলে, মাছ বহুত কম চলে। মাছ কেতিয়াবা মোৰ খাব মন গ'লে চলে, আৰু হাজবেণ্ড যদি মাংস মানে বহুত বিজুলী মাৰিছে গাইজ, ফোনটো থৈ দিওঁ আৰু। আৰু এইটো হৈ গ'ল চেহেৰী টাইম। মই যদিও নাখাওঁ, উঠি দিওঁ, হাজবেণ্ডে নামাজ পঢ়ি আছে, কাৰণ অকলে খাবলৈ বেয়াও পাইছে। মই উঠোঁ, বাট ভাত মই চাউল ৰেডি কৰি থৈ আহোঁ, হাজবেণ্ডে চিটি মৰাই লয়, বাকী নিজে খাই দিয়ে আৰু সেইখিনি অসুবিধা নাই বাৰু। তো মাইনীয়ে মই আহিছোঁ পিংকি মাহীহঁতৰ ঘৰলৈ। ৰমজান মাহ সোমোৱাৰ পৰা আজি 21 ৰোজা হ'ল, আজি আহিবলৈ পাইছোঁ। মায়ো আছে, এইটো মোৰ হেৰি নোচোৱা, ব্লগ নোচোৱা ল'ৰাটো। কিনো হ'ব, ইমান ধুনীয়া ল'ৰাটো নোলায় আকৌ ভিডিঅ'ত। মই নামটো দি দিম, তেতিয়া গম পাই যায় মানুহে। মাহমুদ, মাহমুদ, এয়া মাই, সেয়া মাহমুদ, সেয়া। ক'ত গ'লা? পালে দুখটো। আজি তাৰমানে দোকান নাই খোলা যে আমাৰ, সেইকাৰণে এতিয়া ইফতাৰী বনাবলৈ লৈছোঁ মই। আজি কাষ্টাৰ্ডটো কৈছোঁ হাজবেণ্ডক বনাবলৈ। তো একেলগে বোলো আজি খানাটোৱে অকণমান বনাই দিওঁ, টাইমটোকে অকণমান স্পেচিয়েল বনাই দিওঁ আৰু, কাৰণ দোকানটো নাই খোলা। এপাত নহয় বেবী, তো কি বনাব তুমি এতিয়া? কাষ্টাৰ্ড। মোৰ কেমেৰা ষ্টেণ্ডত তোমাক কভাৰেই নকৰে, মই চাপৰ হয়। কি কৰিছা? গাখীৰ দিয়া আগে, মই এইটো খুন্দি দিছোঁ বাৰু কাজুটো। খুন্দি দিলে কি হয়? গোটাটো খাবলৈ টেষ্টেই নালাগে, খুন্দি দিলে এটা এটা বাছ হৈ যাব। চেনি দি আছোঁ, মই চাই দিছোঁ কিমান পানী লাগিব দিব। পানী বোলে কিমান কাষ্টাৰ্ড লাগিব। পিঁয়াজো দি দিছা নি? আমি ট্ৰাই কৰি নাপালোঁ নহয় ন। ইয়াত লাম্পছ থাকিব নালাগিব তাৰমানে, তুমি ভালকৈ ফুটা। এটিং পাউডাৰ বনাওঁ দেই, ইমান মই লোকচান হৈ গৈছোঁ, ইমান একো
Hello. Oh, হিজিবলে দিয়া আকৌ Easy বনা হৈ গল গাইস এ বনালে কাস্টাৰ্ড গাইস অকন মুকো দেখাইছো মই কেমেৰা বনালে খিচুৰি খাব বলা আজি ফ্ৰেণ্ডক মান দেখিছে খিচুৰি একটাই ভাল অমানটো নো অবজেকশন জি দিও মানে ভাল পা বস্তুটো খালে আর বেয়া পোৱা বস্তু নাখালা নাখায় পোলা বনাম কৈছো নাখায় গুড পোলা বনাম কৈছো নাখায় ফুডসটো একোৱেই নাখায় অকল কাস্টাৰ্ডটো মই খোৱা আৰু তাত মানে ফ্ৰুট জুচ মিলাই দিওঁ বুজিলে এতিয়া কথাটো আৰু এতিয়া ইফতাৰী উলিয়াই দিছোঁ আজি মাইনী মোৰ কাৰণে প্লেট নাই লোৱা অকল কাষ্টাৰ্ড লৈছোঁ কিয়নো আমাৰ দুজনী পেট আজি ফুল কাৰণ আমি মাহীহঁতৰ ঘৰলৈও গৈছিলোঁ ঘৰতো আমি খায়ে গৈছিলোঁ আৰু ৰমজান মাহত ইমান খাব নোৱাৰি ন যদিও ৰোজা নাই তো আমি তেনেকৈ হে গাইজ এতিয়া একেবাৰে আপোনালোকক 10টা চাইট লগ পাইছোঁ টাইম চাই লৈ কৈছোঁ আৰু ইমান বেছি বৰষুণ হাজবেণ্ড নাই ওলাই গৈছে অকণমান কাম এটাত আহিব আৰু এতিয়া তাৰপিছত আমি ভাবিলোঁ ব্লগটোকে শেষ কৰি লওঁ কাৰণ বহুত লং ভিডিঅ'টো কৰা হোৱাই নাই দুদিন মিলাই চাগে 5 মিনিটমানৰ ব্লগ যাব এইটো আপোনালোকৰ ওচৰত কাইলৈ যদি আল্লাহে ভালে ৰাখে আৰু যদি মন যায় কিবা কিবি দেখাব পাৰোঁ তেতিয়া কৰিম আৰু নহ'লে যেতিয়া মই ক'লোঁ ব্লগ দিম বুলি সেইটো কাৰণে দি আছোঁ আৰু যিমান কণে হওক লাগিলে আৰু আজি ব্লগটো এতিয়া শেষ কৰি দিওঁ যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে কি কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগতে ছাবস্ক্ৰাইব কৰিব ইউটিউব চেনেলটো আৰু ফেচবুকত ফ'ল' কৰি দিব ইনষ্টাগ্ৰামতো ফ'ল' কৰিব নাছৰিন আহমেদ বুলি আছে গুড নাইট গাইজ